আকৌ এটি মিনি ব্লগলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ আৰু দেৰিকৈ হ'লেও মাঘৰ বিহুৰ সকলোকে শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোকৰো মাঘৰ বিহুটি বহুত ধুনীয়াকৈ গ'লগৈ আৰু এই মিনি ব্লগটি মোৰ বহুত বেছি মৰমৰ হ'ব গৈ আছে কিয়নো ওচৰ চুবুৰীয়া সকলোকে সাঙুৰিবলৈ এই ভিডিঅ'টোত মই চেষ্টা কৰিছোঁ আৰু আপোনালোকেও চাই অনুভৱ কৰিব পাৰিব আচলতে উৰুকা আৰু মাঘৰ বিহুৰ 1 তাৰিখৰ দিনাখনে আমাৰ তাত যিটো দুদিনীয়া কাৰ্যসূচী অনুষ্ঠানখন হৈছিলে কিমান বেছি ভাল লগা এটা মুহূৰ্ত আছিলে আচলতে যেতিয়া এনেকুৱা এটা সময়ত আমি সকলোৱে কৰ্মব্যস্ততাত বাহিৰত থাকোঁ বা বিজি থাকোঁ আৰু যেতিয়া এনেকুৱা এটা অনুষ্ঠান হয় সকলোখিনি আমি এটা গোট হোৱা যায় সৰু ল'ৰা ছোৱালীখিনি চিত্ৰাংকন প্ৰতিযোগিতাৰ পৰাই নৃত্য গানৰ পৰাই ক্ৰুজ প্ৰতিযোগিতাৰ পৰা তাৰপিছত নাগাৰা প্ৰতিযোগিতাৰ পৰা আৰু চবচে বেছি ভাল লগা এটা আমাৰ যিটো মঞ্চ এখন পায় সৰু ল'ৰা ছোৱালীখিনিয়ে হওক বা ডাঙৰখিনিয়ে হওক আৰু চবচে বেছি ভাল লগা জ্যেষ্ঠখিনিক আমাৰ যিটো অনুষ্ঠান আছিলে সন্মান দিয়া সকলো